এখন হৈছে মেইন দুৱাৰ শংকৰদেৱৰ মেইন সত্ৰ এখন এইবাৰ আমি আহি পালোঁ শংকৰদেৱৰ সত্ৰ সেইখন আছিলে বৰপেটা সত্ৰ বুলি আছিলে আৰু ইয়াতে মানে গোটেই সত্ৰ নগৰী বুলি কয় যিহেতু চব সত্ৰ আছে হা এখন শংকৰদেৱৰ মেইন সত্ৰ আচ্ছা এখন হেনো শংকৰদেৱৰ মেইন সত্ৰ হয় তো বলক আপোনালোকক লৈ যাওঁ দেখাওঁ কেনেকুৱা হয় ভিতৰলৈকে এয়া শ্ৰীকৃষ্ণৰ এখন ডাঙৰ ফটো ফাৰ্ষ্ট সোমাই পায় ইয়াতে লাড্ডু গোপাল এয়া আমি সোমালোঁ শংকৰদেৱ সত্ৰ মেইন সত্ৰত বলক ইয়াতে ক'তো চাহ নাই গম পাইছেনে ক'তো চাহ মানে এইখিনি অকণমান চাহ জেগা পাইছোঁ তাকে ৰখিছোঁ এতিয়া বলক একফালৰ পৰা দেখাই আছোঁ ক'ত কি আছে মই যিখিনি মানে দেখিছোঁ আৰু এয়া হৈছে ইয়াতে কিছুমান সেয়া লিখা আছে এইবোৰ আপোনাৰ সংস্কৃতত হয় এইবোৰ লিখা আছে আৰু এইটো মেইন সত্ৰৰ ভিতৰত একচুৱেলি তলা মৰা আছে তো মই তেনেকৈতো দেখাব নোৱাৰিম এয়া এনেকুৱাই হয় ভিতৰৰ সত্ৰখন ধূপ চাকি ইয়াতে জ্বলোৱা আছে ধূপ চাকি ধূনা গোটেই জ্বলোৱা আছে সত্ৰৰ দুৱাৰ ভিতৰত সোমোৱা ইয়াতে লিখা আছে মৎস্যকুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰোহু প্ৰণাম নামঘোষা এইবোৰ নাম আমাৰ মাহঁতে নামঘৰত দিয়ে তো মোৰ মনত আছে এইবোৰ নাম গায় মাহঁতে আৰু এইটো চাওক এইটো হৈছে গুৰুজনাৰ গা ধোৱা শিলাগৃহ গোটেই ৱালতে গোটেই হেৰিটোকে মানে সত্ৰখনৰ ৱালবিলাকত গোটেই নামঘোষাবিলাক লিখা আছে এইবোৰ গোটেই নামঘোষা লিখা আছে ইয়াতে এনেকৈ এয়া মই যে কৈছিলোঁ যে ভিতৰত সেইটো চাওক এনেকৈ চাকি ধূপ ধূনা লগোৱা আছে তাতে মাইক আছে চাগে ইয়াতে কিবা অনুষ্ঠান হ'লে তেনেকৈ সেয়া কৰে এইখিনি আমাৰ ৰাইজে হেৰি কৰিছে পাকা হ'ল ভূমিকম্পত মানে ওলাইছে আমাৰ শাস্ত্ৰত লেখা আছে পাকোৱাটো কিমান ডেট লিখা আছে পাটকুৱাটো যেতিয়া উৎপত্তি হৈছিলে ডেটটো লিখা আছে ইয়াতে চাওক আপোনালোকে এইটো পাটকুৱা পানী আছে পাটকুৱা এইটোৰ মাহাত্ম্যটো জনাই আছে ৰ'ব আপোনালোকক মই দেখুৱাই আছোঁ পানী হোৱাৰ পিছত একদিন 10টামান বজাত এটা বিৰাট ভূমিকম্প হওঁতে এই বস্তুটো ইয়াৰ দাগটো মানে অলপ বহি যায় মানে দেখা পাত মানে ৰাইজে সুৰক্ষণ কৰে তেখেতে কৈ আছে এইটো পাটকুৱাটোৰ বিষয়ে কৈ আছে কেনেকৈ উৎপত্তি হৈছিলে ভূমিকম্পত উৎপত্তি হৈছিলে এইটো হয় ভূমিকম্পত উৎপত্তি হৈছিলে হেনো এই পাটকুৱাটো আৰু পিছত ৰাইজে এইটো সেয়া কৰিছে ন ৰাইজে আৰু সেইখিনি সুৰক্ষণ কৰি আচ্ছা আপুনি কেতিয়াৰ পৰা আছে ইয়াতে মই 3 বছৰমান হ'ল 3 বছৰমান হৈছে তেখেতে আমাক দেখাইছে কেনেকৈ কি হয় তেখেতে জনাইছে তো ইয়াতে থাকে তেখেতে আপুনি ইয়াতে থাকে ইয়াতে ঘৰ আপোনাৰ চাগে মোৰ ঘৰ ইয়াতে কিন্তু মই নাথাকোঁ মই ভিতৰখন চলাব লাগে মই ছেক্ৰেটাৰী আচ্ছা কিন্তু মানে আমাৰ যিজন মানে কীৰ্তনঘৰীয়া তেখেতে ইয়াত একমাহমান আহিব নোৱাৰা হৈছে আপুনি চাই আছে আৰু ঠিক আছে ধন্যবাদ দেই আপুনি আমাক বুজালে ভালদৰে ধন্যবাদ এয়া লৈ গৈ আছোঁ আপোনালোকক পিছফাললৈ ইমান ধুনীয়া লাগিছে ন মোৰ চিৰিয়াছলি জেগাডোখৰ ইমান ধুনীয়া ঠাণ্ডা মানে ইয়াতে এয়া চাওক এইবোৰ পানী পুখুৰী মেটেকাৰে পুৰা ভৰ্তি হৈছে বা ইফালে আহা ইমান ধুনীয়া এইটো প্লেচটো এয়া গোটেই মেটেকাৰে ভৰ্তি আৰু এনেকৈ চিৰিৰে গৈ পেলাই এইটো পুখুৰী হয় কিন্তু এইটো কালিন্দী আইৰ বাসগৃহ কালিন্দী আইৰ
মই আপোনালোকক দেখাই আছোঁ কালিন্দীয়াৰ বাসগৃহৰ ভিতৰখন। ইয়াতে শ্ৰী শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পত্নীৰ বাসগৃহ আছিলে। এনেকুৱা তেখেতৰ বিচনা আছিলে নেকি এখন? 6 ফুট 4 ইঞ্চি আছে। 6 ফুট 4 ইঞ্চি। 6 ফুট 4 ইঞ্চি স্কোৱাৰ। আচ্ছা, ধুনীয়াকৈ গামোচাৰে তেনেকৈ থৈ দিছে। এই গামোচাবিলাক মানে এতিয়া দিয়া গৈছে নে মানে যাত্ৰীবিলাকে দি যায়? অঁ আচ্ছা, বাসগৃহ ইয়াতে আছিলে। কাপোৰ কানিখিনি এইখিনি কাপোৰ আৰু আমি আৰু ইফালে হৈছে শংকৰী সাংস্কৃতিক প্ৰশিক্ষণ কেন্দ্ৰ, শংকৰদেৱ থান পাটবাউসী সত্ৰ। পাটবাউসী সত্ৰ, এইটো নামটো মই ক'বই পাহৰি আছিলোঁ আপোনালোকক। সাংস্কৃতিক প্ৰশিক্ষণ কেন্দ্ৰটো আপোনালোকক দেখাই আছোঁ এতিয়া, ঠিক আছে? এই মানে ভাওনা কৰিছিল এইবিলাক লৈ পেলাই ভাওনা আগত ভাওনাই আছিল না নিজে মানে আজি মানুহবিলাকত আগৰ মানে মানুহবিলাক অলপমান মানে সুস্থ হৈ আছিল। এইখন হ'ল তেখেতৰ মানে গুৰুৱা, অৰিজিনেল গুৰুৱাখন এইখনহে আছিল তেখেতৰ দিনত। ভাঙি চিঙি গৈছে এতিয়া, সেইকাৰণে গৰুৰ আসন কৰি ৰাখিছিল তেখেতৰ দিনত। তেখেতৰে এইখন গুৰুৱাখন আছিল, অলপ চুলি ভাঙি গৈছে, সেইকাৰণে তেনেকৈ ৰখা হৈছে। এইটো কয় যে এইখন মানে নৰনাৰায়ণ ৰাজাৰ লগত যেতিয়া মানে ঘনিষ্ঠতা হ'ল, তেতিয়া মানে এইখন মানে এইবাৰ মানে চিলাৰাই তেখেতক মানে মোক গাড়ী মানে ঠগি কৰাৰ কাৰণে এইখন দিয়া হ'ল। এই শৰাইখন চিলাৰাই দিব গৈছিলে। এইখন হ'ল এইখিনি হ'ল তেখেতৰ মানে হেৰিখিনি বস্ত্ৰখিনি আছে আৰু তোলাও আছে। তোলা নাই নেকি? বস্ত্ৰখিনি আছে, সম্ভাৰৰ তোলা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এইবোৰ গোটেই নিজে তেখেতে কৰা এইবোৰ সেয়া কি কয় ভাওনা কৰা মুখা, কাঠৰ মুখা এইবোৰ। শংকৰদেৱৰ শাস্ত্ৰ লিখা কলগছৰ বৰপীৰা, এখন পীৰা হেনো তেখেতে ইয়াতে শাস্ত্ৰ লিখিছিলে। এইবোৰ আমি নেদেখা আপুৰুগীয়া বস্তু কিছুমান, যিবোৰ আজি আপোনালোককো দেখাব পাৰিছোঁ বা আমিও চাব পাৰিছোঁ। আৰু এইখন হ'ল মানে ফাৰ্ষ্ট দৰ্জাখন সত্ৰ, এই নৰনাৰায়ণ ৰাজাই দিছিল, তামোল দৰ্জা। নৰনাৰায়ণ ৰজাই দিছিলে তামোল দৰ্জা। এখন ফাৰ্ষ্ট হেৰি দুৱাৰ ন, প্ৰথম দুৱাৰ এইখন। তেতিয়া মানে সেই পাজি ঘৰ উঠাই দি মানে কাঠৰ ঘৰ বনাইছিল তেতিয়া। কাঠৰ ঘৰ বনাত এইখন দৰ্জা দিছিল। এইটো হ'ল কালিন্দী ধানবন্ধা বখলি। এইটো কি হয়? ধান বন্ধা বখলি। ইয়াতে এইটো শংকৰদেৱৰ পত্নীৰ ধান বন্ধা পখালি বুলি কয় ন? পখালি কালিন্দী তেখেতৰ নামটো আছিলে। আৰু এইটো আচ্ছা, এইটো গুৰুজনাৰ দিনৰে হয়, শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনৰে হয়। ইয়াতে মা প্ৰসাদ সেয়া কৰিছিলে, যাইছিলে ইয়াতে নাম ধৰিবৰ কাৰণে। আৰু এখন থাপনা হয় চাগে ন? ডলা মানে এই দেউলত ব্যৱহাৰ কৰে। এইখন মানে এই ভগৱানক ঘূৰাইছে, ঘূৰাই এইখন ডলা। আচ্ছা আচ্ছা। মানে তেতিয়া গাজাল ব্যৱহাৰ হোৱা নাছিল, মানে এনেকৈ কাটি কুটিয়ে মানে হেৰি কৰিছিল।
সম্পূৰ্ণ তেওঁৰ দিনৰে তেওঁৰ সৃষ্টি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পদচিহ্ন আপোনালোকক দেখাম এতিয়া। ইয়াৰ পৰা এইটো 12 ইঞ্চি আছে, ইয়াৰ পৰা ইয়াৰ এনেকৈ 10 ইঞ্চি আছে ডাঙৰ ঠাই। তেখেতৰ দুখন ভৰিৰে চাপখন। এইখিনি তেখেতে সাঁচিপাত সাঁচিপাত, কিন্তু এইটো মানে এই এতিয়া মানে এইটো বন্ধ আছে, আপুনি সাঁচিপাতটো দেখা নাপাব। এনে যিকোনোখন শাস্ত্ৰ আছে তেখেতৰ শাস্ত্ৰ এইখন হ'ল এই টেমাটো যে দেখিছে, এই টেমাটো হ'ল এইখন গুণমালা। গুণমালা। তেখেতে ৰচা কিতাপ ন? হয়, চব তেখেতৰ হাতৰ এই 14খন শাস্ত্ৰ আছে, 14খন আছে। 14খন শাস্ত্ৰ আছে, 6খন নাটক আছে। এইটো 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 হ'ল মানে পিতলৰ এইটো এই শাস্ত্ৰখিনি ইয়াত ঘৰ আছে। ইয়াত ঘৰে পেলাই আমাৰ যিখন মানে সত্ৰৰ যিখন গুৰুখন দেখিছোঁ এখন, সেইখনৰ ওপৰত আছিলে। ওপৰত সাতখন এনেকুৱা 7খন লোক থাকে, ওপৰত মানে ৰাখিছিল। তাৰপিছত মানে ৰাইজে সেইখন যেতিয়া বেয়া হৈ গ'ল, যেতিয়া খুলিলে বস্তুটো পাই চাই যে গুৰুজনাৰ শাস্ত্ৰ বা গুৰুজনে গোটেইখিনি লিখি থৈ দিছে। তাৰপিছত বুজি পেলাই মানে তাৰপিছত একবাৰ প্ৰদৰ্শন কৰিলোঁ। প্ৰদৰ্শন কৰিছিলে। তাৰপিছত বস্তুটো মানে বহুত মানে হেৰি হৈছিল। এতিয়া যাম আমি একেবাৰে মেইন থাপনা ঘৰত। একদম মেইন হেৰি জেগালৈকে আমাক যাব নিদিয়ে। মেইন গুৰুৱাখন তাতে দেখাম। কেনেকুৱা লাগিছে এইখন? বহুত লাগিছে ন? গধূলি বজাই আৰু প্ৰসংগ কৰিব আহিলে, প্ৰসংগ কৰিব অহাৰ আগে আগে মানে একবাৰ মানে খুবেই দিয়ে আৰু প্ৰসংগ হ'ব। প্ৰসংগ হোৱাৰ পিছত যোৱাৰ আগতে খুবিব লাগিব। মানে গা ধুইছিল, সেইটো মানে নদী আছিল, নদী। সেই নদীৰ পৰা ভকতবিলাকে পানী আনি দিছিল আৰু তেখেতে ইয়াতে বহি পেলাই গা ধুইছিল। আচল অৰিজিনেলি বস্তুটো হ'ল এইটোহে, আচলটো ইয়াতেহে আছিল। এইখন নাছিল, এইটোতো আমি বনাই দিছোঁ, কিন্তু মাটিত আছিলে। মাটিত আছিলে, কিন্তু এইটো আমি মানে এটা সৌন্দৰ্য দেখাৰ কাৰণে এইটো বনাই দিছিল। ইয়াতো দেখা পালোঁ যে গাছ পানী পৰি কিবা পৰি এনেকুৱা কলা পৰে,
গাঁৱৰে একজন ল'ৰাই আৰু ইয়াক অলপ সুৰক্ষণ কৰি থ'ব লাগে গতিকে সেইটো ইখেৰা বানাই দি মেলি তাত বনাব আৰু এইডাল তেখেতে মানে ভ্ৰমণৰ বাবে অনা বুলি কয় এই গছডাল এই গছডাল পুলিটো কেলি কদম কি বুলি কয় কেলি কদম কেলি গৰম কেলি কদম নামটো কিতাপত পাইছিলোঁ অঁ কিন্তু আমি এনে সচৰাচৰ কওঁ তেলি কদম নহয় আচলতে কেলি কদম কেলি গৰম এইডাল মানে এইয়া মৰে আৰু এটা কবা সেইটো পকা আহে মৰে এটা কবা পকা আহে এই দুটা অহাৰ পিছত আৰু এইটো আৰু ইয়াৰ পৰা আহি গ'ল মৰা গাড়ী নমৰে অমৰ পখা গজি গজি আহে দেউলৰ টাইমত চাগে বহুত ডাঙৰকৈ হৈ গ'ল ন আমাৰ ইয়াতে মাত্ৰ আমাৰতো আছিল মানুহ 30 গিৰি মানুহ এতিয়া ভাঙি চিঙি যাই মাত্ৰ 60 গিৰি মানুহ 60-65 এনেহেন গতিকে সেইখন হ'ল মানে মাধৱদেৱৰ সত্ৰ পাতিছে তেওঁলোকতো নিজে ৰাইজে টকা পইচা তুলি বনোৱা অঁ তেওঁলোকৰ মানে হাজাৰ মানুহ 10 টকা কৰি তুলি দিলেও অত লাখ টকা হৈ যায় এইখনে অঁ সেইখন ৰাইজে বিলিং মানুহ আৰু এইখন মানে গুৰুজনাই নিজে স্থাপন কৰা নিজে অঁ সেইকাৰণে মানে শংকৰদেৱৰ থান বুলি কয় তাৰমানে গুৰুজনাই যিখন মানে বস্তুটো নিজে হেৰি কৰে সেইখনক কয় থান যেনে বৰদোৱা থান বৰদোৱাখন পাতিছে হেৰি পাতিছে আৰু পাতিছে জেগা বহুত কোনোখন তেখেতৰ বহুত কেইখন সত্ৰ আছে নিজে পাতা সত্ৰ কিন্তু এইখন হ'ল শ্ৰেষ্ঠ তাৰমানে ইয়াতে 18 বছৰ 6 মাহ কাল আছিলে এই 18 বছৰ 6 মাহ কালে তেখেতে মানে এয়াই কৰিছিল মানে লিখিছে শাস্ত্ৰ এতিয়াও 14 শাস্ত্ৰ এতিয়াতো আমি যাব ওলাইছোঁ কিন্তু তেখেতে আমাক বহুত ভালদৰে বুজালে বস্তুবিলাক দেখালে ক'ত কি আছে প্ৰভুৱে আৰু আমি নিৰ্মালীও ল'লোঁ সেৱা জনালোঁ গুৰুজনাক আৰু লগতে আমি ইয়াৰে গছৰ আমলখি খাবলৈ পাইছোঁ এনেকুৱা লাগিছে যেন শংকৰদেৱ গুৰুজনাৰ মানে আমাক মানে ফল প্ৰদান কৰিছে তো এয়া আমলখি গছৰ তেনেকৈ খাবলৈ নাপায় হেনো তো তাকে এতিয়া আমি যাওঁ ইয়াৰ পৰা পাটবাউসী সত্ৰ আছিলে এইখন একচুৱেলি থান বুলি কয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মেইন থান য'ত তেখেতে জনালে অলৰেডি 18 বছৰ 6 মাহ ইয়াতে কাৰ্যকাল তেখেতে আছিলে মানে আৰু ইয়াতে বহিয়ে তেখেতে বহুত কেইখন নাট গঢ়িছিলে মানে কিতাপ লিখিছিলে শাস্ত্ৰ লিখিছিলে তেখেতে তো সেয়াই আপোনালোকক দেখালোঁ ময়ো চালোঁ লগতে ইমান বছৰ ডাঙৰ পেলাই দেখাই নাছিলোঁ তো বাহিৰৰ পৰা এবাৰ দেখাই দিছোঁ 360 ভিউ এটা দেখাই দিছোঁ এয়া হৈ গ'ল বাইক ফটো উঠি আছে পিছফালে